Hello guys, welcome back to my YouTube channel. I'm TikTok video for roast কৰিব লাগে TikTok video দেখিলে আপোনালোকে মই আচৰিত হলো এটো পুৰা আজি মোৰ আকৌ roast কৰিব লগা হ'ল সেই ভিডিও আপোনালোকে অলপ ভিডিওটো ষ্টাৰ্ট কৰো পলম নকৰা যে ইয়াৰে পৰা তুমি মোৰ নিজৰ হবা বুকুৰ মাজত সদায় তুমি টোপনি যাবা মই আশা কৰিছো আপোনালোকে এই ভিডিওটো নিশ্চয় চালে মই এতিয়া এই ভিডিওটোৰ ওপৰত কওঁ কাৰণ আজিকালি সৰু সৰু বয়সত হিয়ত বিয়া পাতিলে যোনটো ৰাতি কামটো হেতু দিনতে কৰি দেখুৱাই গোটেই পাব্লিকৰ আগত গোটেই ইণ্ডিয়াত কৰি দেখুৱাই আপোনালোকে বুজি পাইছে মই কি ক'বলৈ গৈছো তেনেহ'লে আহক নেক্সট ভিডিওটো প্লে কৰি চাওঁ আৰু আপোনালোকে কেতিয়াও নকৰিব তেনেকুৱা কাম কোনজনী নুসুধিবা তোমালৈ মোৰ মৰম আছে কি মা मुझे सब दिखाई दे रहा है সাগৰৰ পানী যিমান এজনী ছোৱালীয়ে অসমীয়া মেখেলা চাদৰক ৰেফ কৰিলে বাইদেউ আপোনাক এনেকুৱা দেখিলে সকলোৱে আপোনাক মৰম দিব কিন্তু আপুনি অসমীয়া মেখেলা চাদৰক হাস পোছাকক ৰেফ নকৰিব আৰু অপমান নকৰিব প্লিজ মই আপোনালোকক ৰিকুৱেষ্ট আপুনি এনেকুৱা যদি কাপোৰ পিন্ধে তেতিয়াহ'লে আপুনি এজনী ৰেণ্ডি হয় এজনী আপুনি চৰিত্ৰহীনা ছোৱালী হয় সেইকাৰণে এনেকুৱা কাপোৰ পিন্ধি সকলো ৰাইজক দেখুৱাবলৈ আপুনি সক্ষম হৈছে সকলো ৰাইজকে দেখুৱাব পাৰিছে না ভাই আমি নোৱাৰো আৰু আমাক মই আৰু নোৱাৰো বুলি কৈছো নোৱাৰো মাক কসম বে মই ইয়াত নোৱাৰো লাউৰা নোৱাৰো কি হ'ব এইখন দুনিয়াত কি হ'ব এইখন অসমত মাৰাৰ চোট কাৰণ মই নোৱাৰো এই ভগৱান মোক লৈ যোৱাৰে আপোনালোকৰ লগত আকাশ হ'লে মই এইখন পৃথিৱীত থাকিব নোৱাৰো কাৰণ বহুত নেদেখুৱাব লগা বস্তু দেখুৱাই দিয়ে ভগৱান নোৱাৰো ইয়াত থাকিব মই নোৱাৰো no. আৰু আপোনালোকে জানেনে আজিকালি দুনিয়াত জীৱ-জন্তু জানে যে তাৰ মেইন পাৰ্টটো বা তাৰ বস্তুটো লুকাব লাগে বুলি কিন্তু আজিকালি ছোৱালীয়ে নাজানে সেইটো পুৰা সকলোৱে আগত দেখুৱাই থাকে নিজৰ ক্ৰিকেট বলটো বা ঔটেঙাটো দেখুৱাই থাকে কাৰণ সিহঁতৰ ভাল লাগে কিয়নো সিহঁতে এজন মাথা গৰম ছোৱালী আৰু লাউৰা এনেকুৱা ছোৱালী থাকাতকৈ নাথাকাই ভাল মাদাৰ চোট মই সেই ছোৱালীবিলাকক কৈছোঁ যোনবিলাক ছোৱালীয়ে তেনেকুৱা কাম কৰে আৰু আজিকালি জীৱ-জন্তু জানে যে মাক চুদা কেলা সেইবিলাক পিন্ধিব নেলাগে বুলি হেনেকুৱা কৰিব নেলাগে বুলি এই বস্তুটো লুকুৱাই থব লাগে বুলি সকলোৱে জানে কেলা মাক চুদা কাৰণে সেইবিলাক ছোৱালীয়ে সকলোৱে আগত দেখুৱাই থাকে নিজৰ পুঠি মাছ বান্ধৰীও জানে নিজৰ পুঠি মাছ লুকাব লাগে বুলি কি কম মাকসুদা কেলা এইখন দুনিয়াত মই নোৱাৰো থাকিব কেলা নোৱাৰো মোক লৈ নেযা কেলে ভগৱান মোক লৈ যা একেখন ঘৰৰে আমি দুয়ো ভনী বাই ডাঙৰ আৰু মই সৰুজনী হাঁহিৰে সবাৰে মনত এইজন খুৰাৰ ভিডিঅ' আপোনালোকে নিশ্চয় চালে আৰু দেখিলে খুৰা প্লিজ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপুনি এনেকুৱা ভিডিঅ' নবনাব আৰু এইখন অসমত জানেনে আপোনালোকে হিজিৰা আৰু ৰেণ্ডাৰ অভাৱ নাই কাৰণ খুৰাই হিজিৰা নে ৰেণ্ডা আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন কাৰণ ই কি কৰি থাকে মই নিজেই ক'বলৈ নাজানো আৰু খুৰা আপোনাক কৈছোঁ হৈছিলে নে খুৰী বিয়া হৈছিলে খুৰী আপোনাক বিয়া হৈ আহিছিলে নে আপুনি খুৰীক বিয়া হৈ গৈছিলে সেইটো মোক প্লিজ আপুনি কমেণ্ট কৰি জনাব যে আপুনি কি কৰিছিলে আৰু খুৰা আপোনাক মই এটা কথা সুধিছোঁ আপোনাৰ ল'ৰা ছোৱালী আছে নে নাই যদি আছে মাকসুদা কেলা তই প্ৰেগনেণ্ট হৈছিলি নে তোৰ মাইকী বা তোৰ খুৰীয়ে প্ৰেগনেণ্ট হৈছিলে মাকসুদা কেলা তহঁতৰ নিচিনা তহঁতবিলাকৰ কাৰণে মাকসুদা এই অসমখন লাউৰা বেকাৰ হৈছে এই অসমখনৰ নাম ৰচন কৰিব বিচাৰে তহঁতে লাউৰা অসমৰ নাম
ধ্বংস কৰিছ অসমত ইজ্জত নাইকিয়া কৰি দিছ মাক চুদা কাৰণ সেইবিলাকৰ কাৰণে এনেকুৱা হৈছে কেলা লাউৰা মই কি ক'ম আৰু আজি বহুত খং উঠি গ'ল সেইটোপাই মই বেয়াকৈ ক'ব লগা হৈছে কিন্তু এই খুৰাজনক দেখি বহুত আগৰ পৰাই দেখি দিওঁ কিন্তু মই কেতিয়াও ৰ'জ কৰা নাছিলোঁ খুৰাক কিন্তু আজি কি ক'ম ভাই সদায় সদায়তো চাই থাকিব নোৱাৰে ন এনেকুৱা হিজিৰামি কৰি থাকে যে খুৰাই সেই হিজিৰামিটো সদায় সদায়তো চাই থাকিব নোৱাৰোঁ ন সদায়তো সহ্য কৰিব নোৱাৰোঁ ন সেইটো পূৰা আজি মই ভাবিলোঁ যে খুৰাক অলপ দিওঁ আহক কিজানি খুৰাই বুজি পাই মোৰ ভিডিঅ'টো চাই এনেকুৱা ভিডিঅ' নবনায় যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে নিশ্চয় মোক লাইক কৰিব এই ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো এতিয়ালৈকে যি ছাবস্ক্ৰাইব নাই কৰা আৰু নেক্সট ভিডিঅ'ত লগ পাম যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আৰু এনেকুৱা অলপ দি থাকোঁ সকলোকে বজাই থাকোঁ লগ পাম নেক্সট ভিডিঅ'ত তেনেহ'লে গুড বাই এতিয়ালৈকে আৰু লগ পাম নেক্সট ভিডিঅ'ত मोटा होयो टिकटॉक में जो लड़कों ने मेखेला सेखेला लिपस्टिक सिपिस्टिक लगाए माइकी होने का कोशिश करता है उन लोगों को मैं बोलता हूँ कान खोल के सुन लो तुम लोगों को ना सामने मिले से थाप 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 ऐसा गाल में दूंगा 5 अंगुली डाक गाल में बह जाएगा।